আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ মৰমৰ ফ্ৰেণ্ডসকল, মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ, কিয়নো আজিৰ পৰা 2 মাহমান আগতে আমি এইচ খাইৰুল ইছলাম নামৰ চেনেলটোৰ জৰিয়তে আপোনালোকক আমি কোরআন পড়া শিক্ষার এটা সোণালী সুযোগ করে তুলিছিলোঁ সোশ্যাল মিডিয়ার জৰিয়তে। কিন্তু কিবা অসুবিধাৰ কাৰণে আমি 2 মাহ ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আৰু মই ভাবিলোঁ বাল্লিগু আন্নী আলাও আয়া, তাৰ ওপৰত চিন্তা চৰ্চা কৰি ভাবিলোঁ নহয় ভিডিঅ' বনাব লাগে। গতিকে আমি আজি আকৌ আপোনাৰ ওচৰলৈ আহিলোঁ ভিডিঅ' বনাবলৈ। আর যি লোক আপোনালোকে যদি ভাবে যে নহয় আমাৰ কোরআন পড়া শিকিব লাগে, তেনেহ'লে আমাৰ চেনেলটোত জড়িত হৈ যাওক আৰু আমাৰ চেনেলটোৰ পৰা আপুনি কোরআন পড়া শিকিব পাৰিব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাওক সবক নম্বৰ 2 মুৰাক্কাবাত। আচলতে মুৰাক্কাবাত মানে কি সেইটো জানিব লাগিব। আমাৰ মুৰাক্কাবাত হৈছে, আপুনি যেহেতু হৰুফবিলাক চিনি পাইছে যে আলিফ বা তা সা, এইবিলাক হৰুফ আপোনালোকে ভালকৈ চিনি পাইছে, কিয়নো আগৰ ভিডিঅ'টো যদি আপুনি চাইছে তেনেহ'লে হৰুফবিলাক আপুনি চিনিব পাৰিছে। এতিয়া হৰুফবিলাক ছিংগল হৰুফবিলাক এতিয়া ইয়াত ডাবল কৰি আছে, তাৰ নামেই হৈছে মুৰাক্কাবাত। প্ৰথমতে চাওক, ইয়াত আছে আলিফ, ইয়াত আছে লাম, লাম আলিফ, জিম আলিফ, লাম আলিফ, মিম আলিফ, লাম আলিফ, বা আলিফ, লাম আলিফ, লাম জিম, লাম আলিফ, লাম বা, লাম আলিফ, বা লাম বা। আকৌ নিচত কাফ, 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 তিনিটা কাফে হয় সব। কাফ বা, কাফ তা, কাফ আলিফ, কাফ আলিফ, বা কাফ তা, তা কাফ তা। তলত সব বা, তা, সা, নুন, ইয়া। বা আলিফ, তা আলিফ, সা আলিফ, নুন আলিফ, ইয়া আলিফ, বা সিন, ইয়া সিন, নুন সিন, তা সিন, সা সিন, সা জিম, তা হা। নুন খ, ইয়া হা, বা জিম, বা মিম, ইয়া মিম, নুন মিম, তা মিম, সা মিম, বা ইয়া, ইয়া ইয়া, নুন ইয়া, তা ইয়া, সা ইয়া, নুন বা লাম, তা নুন লাম, বা ইয়া লাম, ইয়া তা লাম, সা সা লাম, নুন বা নুন, বা নুন নুন, তা ইয়া নুন, ইয়া তা নুন, সা সা নুন, নুন ইয়া নুন। ফ্ৰেণ্ড, আপোনালোকে মই যেনেকৈ পঢ়াইছোঁ ঠিক তেনেকৈ আপোনালোকে পঢ়ক, আৰু এবাৰ দুবাৰ তিনিবাৰ নহয় 4-5 বাৰ লাগিলেও আপোনালোকে ভালকৈ পঢ়ক, হৰুফবিলাক যাতে ভালকৈ আপুনি চিনিব পাৰে। তেনেকৈ যদি পঢ়ে তেনেহ'লে আগত যায় আপোনাৰ কাৰণে কোরআন পঢ়াটো একেবাৰে সহজ হৈ যাব। মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব ভালকৈ আৰু ভালকৈ পঢ়িব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা কাম কৰিব, সেইটো কাম হ'ল আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো আপোনাৰ শ্বেয়াৰত যদি কোনোবাই কোরআন পড়া শিকা আৰম্ভ কৰে তেনেহ'লে আপোনাৰ কাৰণে নাজাতৰ জৰিয়া হৈ যাব।